Lockdown, I was like not doing nothing now. That's why. English. তো এয়া আমাৰ ঘৰলৈ আকৌ আমাৰ নেইন ডেকা আহি পাইছেহি আজি ব্লগটো এনেকৈ ষ্টাৰ্ট হৈছে কাৰণ এইমাত্ৰ তেওঁ ভাল কাপোৰ পিন্ধিছে অথনিৰ পৰা তেওঁ খবৰ খাতিয়ে নাছিলে এতিয়া মোক ধুনীয়াকৈ আজি আমাৰ নেইনে আমাক আজি ব্লেক কফি দিলে বাই দ্য ৱে ব্লেক কফিটো মই দেখাই দিছোঁ মই ব্লেক কফি খাই হৈ গ'ল এইটো হৈ গ'ল ব্লেক কফি আৰু বাই দ্য ৱে এইখন যিখন কীবৰ্ড দেখি আছে এইখন হ'ল এই লেপটপৰ কীবৰ্ড মই চেঞ্জ কৰিলোঁ আৰু লেপটপৰ কীবৰ্ড ভাল হৈ গ'ল এণ্ড কি খাওঁ কি খাই আছ তই চাওঁ Also, কেলৈ মোক অঁতৰাই আছনো মোক অঁতৰাই থাকিলে কি হ'বনো চাওঁ অঁ চাওঁ কি খাই আছ অ'টছ এণ্ড এইটো কি oats, paneer, and egg. অ'টছ পনীৰ আৰু এগ হেল্ডি ব্ৰেকফাষ্ট পনীৰ তই ক'ত পালি আপাৰচোন ইয়াৰ পৰা। নাটৰো মই ভ্লগাৰ দাদা মই তোক ডিষ্টাৰ্বেই কৰি থাকিমেই এনেকেই ৰ'ব খাই লওক নহ'লে ময়ে গালি খাম অঁ কমেণ্টৰ কথা আমি একচুৱেলি পাতি আছোঁ এটা কমেণ্টটো লিখিছে হুত মাৰ ক'ব নোৱাৰি এইটো ডিচেবল কৰি দিব মনিটাইজেশ্যন ডিচেবল কৰি দিব সুজেনে সেইটোৱে কৈ আছিলে যে মানে কমেণ্টত যি টি সেইবিলাক কি বুলি কৈছিলে সুজেন এক্টিংটো কি অঁ মানে মই মানে সেইটো যিটো ইংলিছৰ একচেণ্টৰ হেল্ল' কি কৰি আছে আপোনালোকে ভালে মানে এইটো মানে যিসকলে মোক আগৰ পৰা চাই আহিছে তেওঁলোকে জানে যে ৰক্তিম হাজৰিকা 1 নম্বৰ নতুন কি Actually, ঘৰতো ইমানেই নটংকি মহা নটংকি ঘৰততো অলপ বেছি কেমেৰা আগতো অলপ মেইনটেইনেই কৰে আপোনালোকে বিশ্বাস কৰিছে যদি লাইক কৰি দিব যদি নাই কৰা ডিছলাইক কৰি দিব নহ'লে ছাবস্ক্ৰাইব কৰিব পাৰে আপোনালোকে কিয় মানে ফটো আমিও এনেই আৰু তই ইয়াত ওচৰত তই থাকিলে মানে মোৰ আৰু বেছি ফটো আমি কৰিবলৈ মন যায় সেই আকৌ ক'ব মোক বেয়া লাগিছে বেয়া লাগিছে নাই লাগে তোক ভাল লাগিছে এইফালৰ পৰা চা কিমান ধুনীয়া লাগিছে ভালেইতো লাগিছে তই এনেকৈ কেলেই ভাব তোক ভালেই লাগিছে যেন বহুত দিনৰ মূৰত আজি ঘৰলৈ আহিছে আৰু মই এতিয়া তাই মানে ডান্স ক্লাছ গৈ আছে আৰু মই ভাবিলোঁ যে তাই ডান্স ক্লাছ যোৱাৰ আগতে অকণমান ভ্লগিংটো কৰি লওঁ ভ্লগিং কৰিবলৈ পাছত তইতো আজি ক'ত যাবিনো অঁ আচ্ছা এইটো ক'ব নোৱাৰি ক'ত যাব টপ চিক্ৰেট চব কথা ক'ব নোৱাৰি ব্লগত নহ'লে বহুত মানুহৰ দিল টুটি যাব কিন্তু জল্দি এইটো বিগ ছাৰপ্ৰাইজ হ'ব সেইটো বনাম আপোনালোকে শুনিলে যদি শুনি ল'লে আই ডোণ্ট ন এইটো কাণত কোৱা কথা যদি হেডফোনত লগাই পূৰা ফুল ভলিউম কৰি আপোনালোকে শুনি ল'ব পাৰে একো নাই আমাৰ সুজেনে এতিয়া ব্ৰেক নাখাওঁ মন যোৱা নাই খাবলৈ তই কেনেকৈ ওটছৰ লগত ভাজি চাজি খাইছোঁ আমাৰ মায়েও সেইদিনাখন ওটছৰ লগত মাংস মাৰি আছে কিনো আৰু ওটছ ইজ লাইক যেনেকৈ হেৰি আৰু ওটছটো তেনেকৈ খালে হ'ল এই ওটছৰ লগত আই থিংক তই কিবা আমলেট তোৰ খাব কাৰণে পাৰ অলপ বেলেগেই চব বস্তু ডাইৰেক্টলি সব পেটতে যাব না সেইটো গম পাইছোঁ একেটা পেটতে যাব এইটো অসমীয়া ডাইলগ সেইটো মই গম পাইছোঁ কিন্তু ওটছৰ লগত আই থিংক অসমীয়া ডাইলগ অসমীয়া মানুহক অঁ সেইটো অসমীয়া ডাইলগ যিটো অসমীয়া মানে হেৰি সেইটো কৈছোঁ আৰু চব একেটা পেটতেই যাব খাই দিয়া তিতা হওক কেৰেলা হওক আগতে তিতা কেৰেলা যেতিয়া নাখাওঁ মাহঁতে নকয় জানো একেটা পেটতেই যাব একেটা তেতিয়া কি দুটা পেট আছে নেকি আমাৰ ইমান কিহৰ মানে তই নটংকি বাজি কৰি থাকে থ ব্লগ নকৰিলে কেছে হোগা ব্লগ करना पड़ेगा तभी तो आएगा पैसा এতিয়ালৈকে 10 ক'ব নোৱাৰি চব কথা ক'ব নোৱাৰি তোৰ লগত এইকণ সময় যে মই যে পাইছোঁ যে ব্লগ কৰিবলৈ নহ'লে তইতো লেভেলেই তোৰ বেলেগ মহা আছোঁ যেন কেনেকৈ লেভেল দিয়ে মই এতিয়া সুধি আছোঁ অঁ যাম ব্লগ কৰিম বৈ এইটো এক্সপ্ৰেশ্যন আৰু এতিয়াতো অলপ কমেই দিছে মই যদি এনেই কওঁ ব্লগ কৰিম মানে মই ঘৰত একদম ৰিলেক্স কৰিবলৈ আহোঁ দুদিনমানৰ কাৰণে সেই তাতো মানে কি তই 10 মিনিট দিব নোৱাৰ মোক 10-10 মিনিট দিব নোৱাৰ নোৱাৰো মোৰ জীৱনত বহুত কাম আছে এইটো তই ব্লগৰ কাৰণে কৈছে নে সঁচাই কৈ আছ লকডাউনত তই কিমান তই হেৰি কৰিছিলি পানী খাবি তই লকডাউনত I was like not doing nothing now that's why ইংলিছ অভাৰে লেভেল হৈ গৈছে লেভেল হৈছে নাই কওক আপোনালোকে কমেণ্ট কৰি জনাব সুজেনৰ লেভেল হৈছে নাই
চা তোক বহুতে ভাল পায় তোক বিচাৰে ব্লগত কিছুমানে কয় গুলু মুলু সুজেন কেলে আহা নাই এনেকা কয় তোক কোনো নিবিচাৰে মই কমেণ্ট চাই থাকোঁ নহয় ই চবেই বিচাৰে তোক মোক ইনষ্টাগ্ৰামতো মেছেজ কৰে আজিকালি ভণ্টিৰ লগত কিয় ব্লগ নকৰ এই তৃষ্ণাই তোৰ হেৰি তোকেই বিচাৰে আৰু এই প্ৰণামী নহা হ'ল যে ব্লগত কেলে তাই ক'ত আছে চবেই সেইটোৱে কয় মোৰ এই হাতখন বিষাই গৈছে উফ হ'লেও ভ্লগ আপোনালোকৰ কাৰণে কৰিবই লাগিব উপায় নাই আৰু কি কৰিম আৰু সুজানে বাইদেউ এতিয়া ডেন্স ক্লাছ যাব চ' হ'ব এইটো আৰু এটা টাইপৰ ভ্লগ এটা কৰিবলৈ চেষ্টা এটা কৰিলোঁ অকল কোনটো ব্লগটো নহয় মই চব ব্লগত উঠনিবা চা এতিয়া 5 মিনিট হ'বলৈ হ'ল উঠনিবা একেটা ফ্ৰেমেই আহি আছে ন সেইটো কাৰণে ব্লগ ইজ ব্লগ ইউ ডোন্ট নিড টু মেক ইট অৰ সামথিং মানে ব্লগ দেয়াৰ ইজ নাথিং কল ব্লগ ইজ ব্লগ দিছ ইজ হোৱাট ব্লগ ইজ কি কৰিব বাৰু কি কৰি আছিলি তোক দিগদাৰ দিমেই মই তই নহ'লে তই মোৰ ভ্লগত নাহ তোক মই দিগদাৰি দেই মই তোৰ পৰা ভ্লগৰ কণ্টেণ্ট এইমাত্ৰ মোক কৈ আছিলে যে তই এই কি কৈ আছিলি মই পাহৰি থাকিলোঁ এয়া কি ইছ ক বায়োটিক কি বুলি কয় এডভান্স আয়ুৰ্বেদা ইটস দেখাই দে ভেৰি গুড ফৰ অল টাইপ অফ স্কিন এইটো তই ঘঁহ তাৰমানে চ' यही है আপোনালোকৰ গোলু মলু ধুনীয়া আমাৰ বিউটিফুল আমাৰ মই একদম মানে হট এণ্ড লাইকে ভোট জলকীয়া সুজেনৰ বিউটি কা ৰাজ এইটোৱে হয় চ' আপোনালোকে বাইদেউ এইটো আজি ড্ৰেছটো মজা লাগিছে বে ভাল লাগিছে টপটোৰ কালাৰটো সাজিছে নাই তোক মানে এনেই তোৰ এটা কালাৰ তোক নাচাজে সেইটো হ'ল গ্ৰীণ মই একদম বেয়া পাওঁ তোক গ্ৰীণত চবকে চব তাৰ মানে আপোনাৰ কালাৰ ভাল নালাগে ন মই সেইটোৱে কথা কৈ আছিলোঁ যে সুজেনক তাৰমানে গ্ৰীণটো মানে ভাল নালাগে কি চ' এনিৱেইজ এইখিনিতে মাজতে এটা কথা সুধোঁ যে গিভ এৱে এটা হৈ আছে আমাৰ চেনেলত গিভ এটো কি হৈ আছে আপোনালোকে এতিয়ালৈকে গমেই নাপায় গম না সুজেন গিভ এ কৰিছোঁ গম নাপায় বে তই ৰিষ্টৰি মাৰিছ একেচৰে দিম লেভেল চা নাই এনি টাইম লেভেল এইটো এটা আৰু এটা এনিৱেইজ গিভ এ হৈ আছে এটা ফুল ভ্লগিং ছেটআপৰ আপোনালোকে যদি এতিয়ালৈকে পাৰ্টিচিপেট কৰা নাই তেতিয়াহ'লে পাৰ্টিচিপেট কৰিব পাৰে কৰ কি এইটো পিছত মই কৈ লওঁ কথাখিনি চ' গিভ এটো এটা ফুল ভ্লগিং ছেটআপৰ হেৰি হৈ আছে পাৰ্টিচিপেট সেই ভিডিঅ'টোৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম নহ'লে ইয়াৰ লাষ্ট যিটো ভিডিঅ' আছিলে সেইটোৱে হয় তাৰ তলত গৈ পেলাই আপোনালোকে কমেণ্ট কৰিব লাগিব আৰু নিয়ম কানুনখিনি গোটেইখিনি ডেছক্ৰিপশ্যনত লিখা আছে আৰু ভিডিঅ'টো পূৰাকৈ চালে গম পাই যাব চ' ভিডিঅ'টো চাওকগৈ প্লিজ পাৰ্টিচিপেট এটা ফুল ভ্লগিং ছেটআপ মাইক ট্ৰাইপড মোবাইল হোল্ডাৰ হৰ্চ শ্বু মাউণ্ট এভৰিথিং চব দিয়া হৈছে প্লিজ গ' এণ্ড পাৰ্টিচিপেট আৰু এতিয়া সুজেনে ক'ব তাই কি মানে গিভ এৱে কৰিব সুজেন ক তই এইটোতো বিজনেছ কৰই গাৰ্লছ বিজনেছ প্লিজ তই গাৰ্লছ মানে এইটো যিটো কি কৰ এইটো এতিয়া নহয় আই উইল ডু ইট কেতিয়া কৰিবি আই উইল ডু ইট লেটাৰ অন তোৰ গিভ এৱেটো হৈ লওক তাৰপিছত আই উইল গিভ গাৰ্লছৰ কাৰণে অ'কে ফাইন গাৰ্লছৰ কাৰণে ট্ৰেডিশ্যনেল এটায়াৰ এণ্ড কুৰ্তাছ অ'কে আপোনালোকৰ কাৰণে আৰু আহি আছে গিফ্ট এৱে এইটো কিন্তু গাৰ্লছৰ কাৰণে হ'ব দেই আৰু ল'ৰাবিলাকেও পাৰ্টিচিপেট কৰিব পাৰে গাৰ্লফ্ৰেণ্ডবিলাকক গিফ্ট দিব পাৰিবা গুড আইডিয়া নিজৰ ভণ্টি হ'লে ভণ্টিকো দিব পাৰিবা মায়ে যদি পিন্ধে মাকো দিব পাৰিবা মানে হ'ব মই যে দিওঁ আৰু দেই এনেকে নকবি 5 টকীয়া ব্লু লেছ দি পেলাই 5 টকীয়া ব্লু লেছ কি কাৰণে ফুলকে লৈ যায় মোৰ গাৰ্লফ্ৰেণ্ড নাই সুজেন প্লিজ আই এম ছিংগল আছিলে এটা সময়ত এটা সময়ত যেনিবা তোক একো নাইয়ে দিয়া মই একেবাৰে কিনো দিছ মোক একো নাই দিয়া তই কেনেকে কৈ দিয়ে সঁচা কথা কিমান দিছো তোক আজিলৈকে মই কি দিছ কাউণ্ট কৰচোন কেনেকে বস্তুৰ কথা আই কেন কাউণ্ট অন ইউ কি দিছ ভনীয়েকক চালা কি দিয়ে তাই মই একোৱে দিয়া নাই তই একোৱে নাই দিয়া আৰু চব বস্তু কৈ দিলে কেনেকে হ'ব গেছ কৰিব এইটো গেছ মায়ে দিছে এনেই ধেমালি মায়ে দিছে এইটো আমি এনেই ধেমালি কৰিছিলোঁ এনিৱেজ চ' আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ বহুত হাতখন খাই গ'ল যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব খুৰা খুৰী পেহা পেহী মহামহী বৰ্তা বৰ্মা সকলোকে ক'ব ছাবস্ক্ৰাইব কৰিবলৈ এন বি হট লাইকে এইটো তাই নকয় এইটোতো লেভেল তই ক'বই লাগিব এন বি হট লাইক চুলিখিনি বহুত
জট হৈছে ৰ ক না এই এইকেইদিন পলিউশ্যনৰ কাৰণে চুলি পলিউচ ছোৱালীবিলাকক সুধছোন এনবি হটলাইকে ঘপকে কৈ দে মোৰ হাতখন বিষাইছে ক না কোৱাই এৰিম তাইক ক চশমাযোৰ মোহাই ল'ব দে বহুত দেখিছে নহয় ভনীয়েক এজনী থকাটো কিমান মানে এটিটিউড ঠেলিব লাগে এইবোৰ দেখিছে নহয় আপোনালোকে এনেকুৱাই বাট দেৰ ইজ ক চুজেন কৈ দে না মই ভিডিঅ'টো শেষ কৰি দিওঁ তই এতিয়া ডেন্স ক্লাছ আৰু চশমাযোৰতে সেই তেনেকুৱা কাপোৰেদি মোহাৰিব নালাগে একচুৱেলি বেয়া এনেকুৱা এইটোৰ যিটো লেন্স কাৰ্ডৰ ক সোনকালে সোনকালে কৈ দে আৰে ভোট জলকীয়া বুলি কৈ দিলে হৈ যাব ভোট জলকীয়া বুলি সোনকালে কৈ দে তেতিয়া ভিডিঅ'টো শেষ কৰি দিম বহুত দেৰি হৈ যাব মেমৰি নাই ক এনবি হটলাইকে ভূত ইমানটো হ'ব সেইটো যে ক'লে লেবেল হ'ব দে সুজান বাই দি দে তইহে লেবেল দি আছ তই কৈ দিয়া নাই সেইটো কাৰণে মোক ক'বই লাগিব আকৌ দিলে নিজে আহিছে আকৌ হ'ব কিন্তু লেবেল নিদো মই সঁচাকে লেবেল নিদো তাই কেনেকে নিজৰ ভনীয়েকৰ হ'ব ইমপ্ৰেছন বেয়া কৰিছে হ'ব এতিয়া হাতখন